নদীৰ কোনো আয়ুস নাথাকে। নদীৰ কোনো লক্ষ্য নাথাকে। মই জানো আপুনি আমাৰ বাবে অহা নাই নহয়। আপোনাক চাৰিকৰীয়াইহে টানি আনিছে। আপঙৰ বাতিটো সমীৰলৈ আগবঢ়াই গায়ত্ৰীয়ে ক'লে, অঘৰী মানুহক কোনেও মাতিব নালাগে। অৱশ্যে ঠিক চাৰিকৰীয়া বুলি নহয়, নদীবোৰে মোক মাতি থাকে। আৰু তাতে এই ছাইৰ ৰাগী আৰু চাংঘৰ। ছাই নহয় সমীৰ দা, আপং। ছাই বুলিলে আপঙক বুজা নাযায়। আপং আপঙেই, মাত্ৰ ছাই বৰণীয়া হোৱাৰ বাবে ছাইমদ বুলি অনামিচিংসকলে নামাকৰণ কৰিছে, যিটোৰ অৰ্থ পৰ আপং হ'ব নোৱাৰে। ছাই খালোঁ বুলিলে আপং খোৱাটো নুবুজায়। গতিকে ছাই খোৱাটো ভুল। সেয়ে আপুনি ছাইৰ সলনি হয় আপং, নহয় ৰস বুলি ক'ব পাৰে, কিন্তু ছাই নহয়। চোৱাচোন, আজি এই চাংঘৰত নবহা হ'লে এই জ্ঞান পালোহেঁতেননে? আপং এঢোক গিলি লেটা দুটা মুখত লৈ সমীৰে গায়ত্ৰীক জোকালে। কেঁচা জলকীয়াটো নিমখত লগাই একামোৰ খাই সমীৰে মনতে ভাবিলে, হয়ে এইটো, সি গায়ত্ৰীক দেখা কৰিবলৈ অহা নাই। মাজান আহিছে গায়ত্ৰীৰ মৰমত আৰু মিচিং গাঁও চাবলৈ। সি আহিছে কেৱল চাৰিকৰীয়াৰ বাবে। নদীবলীয়া মানুহ। সি ঢকুৱাখনাৰ প্ৰশান্তৰ কবিতাত বিচাৰে চাৰিকৰীয়াক, গায়ত্ৰীৰ গল্পত বিচাৰে চাৰিকৰীয়াক। সকলো নদীৰ স্বভাৱ একেই নে ভিন্ন? কিয় ইমান বলিয়া হে নদীক লৈ? তোমাৰ বাবে অনিৰ্বাণ কিয় বলিয়া আছিল সুধিছোনে মই? গায়ত্ৰী আৰু মাজানে ঢেক ঢেকাই হাঁহিলে। বহাগৰ দুপৰীয়াটোত চাংঘৰৰ আড্ডাটো জীপাল হৈছিল আপং আৰু কথাৰ ৰাগীত। অভয়াপুৰ গাঁৱৰ নিৰ্জন পৰিৱেশত এইটো গায়ত্ৰীৰ বৰদেউতাকৰ ঘৰ। গায়ত্ৰীয়ে সমীৰ আৰু মাজানক তালৈ আনিছে। ইয়াৰ পৰাই গায়ত্ৰীৰ বৰদেউতাকে সকলোকে চাৰিকৰীয়াৰ পাৰলৈ নিব। গায়ত্ৰীৰ বৰদেউতাকৰ বাহিৰে আড্ডাটোত বহি থকা প্ৰতিজনেই যান্ত্ৰিকতাৰ মাজত থকা। এই নিৰ্জনতাৰ পৰা বহু যোজন দূৰত। এই নিৰ্জনতা, এই প্ৰকৃতি, এই চাংঘৰ সমীৰহঁতৰ বাবে বিলাসিতা, সপোন। সমীৰ ডুব গৈ আছে নিজৰ মাজত। এই যে সৰল গাঁওখনৰ পদূলিবোৰ, এই সৰল মনৰ মানুহবোৰ, এই বহাগৰ দুপৰীয়াৰ চাৰিকৰীয়াৰ পাৰৰ পৰা চাংঘৰটোলৈ অহা মৃদু বতাহ ছাতি, এই সকলোবোৰ আত্মাৰ প্ৰশান্তি। নগৰত এই বতাহ ছাতিৰ বাবে হাহাকাৰ। আৰু এই সৰল মনা মুখকেইখন, এইকেইখন দুষ্প্ৰাপ্য। চাংঘৰটোত সিহঁতে বহা ঠাইখিনিতে মাজত মাটিৰ চৌকাটোত ভাত ৰান্ধি থকা গায়ত্ৰীৰ বৰমাকজনী আৰু তেওঁৰ পিঠিত থকা নাঙঠ নাতিনীয়েকটো, এইবোৰ গুগলত বিচাৰি ফুৰা জীৱনৰ ফটো। চাংঘৰটোৰ বেৰৰ জলঙাই দি ৰ'দ সোমাইছিল, জলঙাই দি বতাহো সোমাইছিল। চৌকাৰ ওপৰত থকা ডেক্সিটোত বৰমাকে কিবা শাক দুডালমান হাতেৰে মোহাৰি পেলাই দিছিল।
সমীৰে দীঘলকৈ উশাহ লৈ উমান ল'লে। মছন্দৰী, মনে মনে সি ভাবি আছে, এই চাংঘৰবোৰ কেতিয়াও পকী নহওক, এই বাট পথবোৰ কেতিয়াও পকী নহওক, বৰমাকৰ বুকুচাৰ পৰা পেন্দুকণাটো কোনোদিন নানামক। লেটা আৰু লওক সমীৰদা, নাপাব আৰু। নালাগে, নিমখ জলকীয়া আৰু ছাইৰ চৰি, আপঙৰ কম্বিনেশ্যনটোহে মই ভাল পাইছোঁ। এওঁ যে নহয়, এদিন বোলে ক'ৰবাত কোনোবাই কিবা খুব দামী স্কটছ খুৱাওঁতে লগত নিমখ জলকীয়া বিচাৰিছিল। হেৰা, কমচে কম স্কটছৰ ইজ্জতটোতো ৰাখা। মাজানৰ কথাত আকৌ এবাৰ খোলা হাঁহিত চাংঘৰটো কঁপি উঠিল। মানুহবোৰৰ আজিকালি খোলাকৈ হাঁহিবলৈ আহৰি নাই, কান্দিবলৈকো। আচলতে কেতিয়াৰ পৰা নদীক ভাল পাবলৈ ধৰিলোঁ সঠিককৈ কোৱা টান। মোৰ চকুলৈ চাই শুনা কথাখিনি গায়ত্ৰী, যিহেতু প্ৰশ্নটো তোমাৰ। আপোনাৰ অকণমান ধৰিছে, হ'ব বাৰু কওক, চাই আছোঁ চকুলে। গায়ত্ৰীয়ে গল্প লিখে, কলেজত ল'ৰা ছোৱালী পঢ়ুৱায়, অনিৰ্বাণক চম্ভালে। কিন্তু সমীৰ আৰু মাজানৰ বাবে তাই এজনী পখিলা। ৰাগী আপঙৰ লগা নাই, ৰাগী লাগিছে এই যে অকণমান পিছতে চাৰিকৰীয়াক দেখিম, সেই এক্সাইটমেণ্টতহে। চৌকাটোৰ পৰা অহা ধোঁৱাই সমীৰৰ চকুত ধৰিছিল। জুহালত বহোঁতে ধোঁৱাই ধৰিলে ধোঁৱা খেদিবলৈ বাপেকে সিহঁতক গাবলৈ শিকাইছিল। ধোঁৱা সেইফালে যা, সেইফালে যা, মাছ দিম ভাত দিম সেইফালে যা। সোণাই এখন সৰু নৈ, ঘৰৰ পৰা 4 কিলোমিটাৰমান দূৰত। সৰু থাকোঁতে এদিন ঘৰত কিবা এটা লাগি দিনটো অনাই বনাই ঘূৰি ফুৰি আবেলি নৈৰ পাৰত জাৰ্মানী বনৰ মাজত বহি আছিলোঁগৈ। সন্ধিয়া লাগিলত কিবা এটা মনটো বেয়া লাগিল। সোণাই পাৰৰ সেই মই বহা ঠাইখিনি বুজিছানে, অতি নিজান আছিল। নিজান মানে বুজি পাইছা নহয়, কোনো নাই। নৈত পানী খাবলৈ গৰু ছাগলীও সেই বাটটোৰে নাযায়। মাত্ৰ জাৰ্মানী বনৰ গছেৰে ভৰা। সেই ঠাইখিনিত বিশ্বাস কৰা, সেই জোপোহাটোৰ পৰা চৰাই চিৰিকটিও বাহিৰলৈ ওলাই নাহে। চৰাইৰ মাত শুনি আছা, কিন্তু ক'ৰ পৰা মাতিছে তুমি ধৰিব নোৱাৰা। সমীৰে গায়ত্ৰীৰ চকুৰ পৰা চকু আঁতৰাই চাংঘৰৰ চাললৈ চকু নিলে। চিনেমা চাই থকা নিচিনা লাগিছে হেই। অনিৰ্বাণে মুখ খুলিলে। সমীৰে হুঁ বুলি কৈ জলকীয়া একামোৰ মাৰি কৈ গ'ল, সন্ধিয়া হৈ অহাৰ লগে লগে কিয় জানো এনেকুৱা লাগিল যে মোৰ খুব জোৰেৰে কান্দিবলৈ মন গৈছে। ঘৰততো পিটন খাই কান্দোৱেই দিয়াচোন, সপ্তাহত এবাৰ হ'লেও। কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কোনেও নেদেখাকৈ অকণমান কান্দিবলৈ মন গৈছিল সিদিনা সেই সন্ধিয়া সময়ত সেই সোণাইৰ পাৰত এই জোপোহাটোৰ ওচৰত। মোৰ বয়স 10 বছৰমান আছিল কিজানি। এতিয়া আকৌ আপুনি মোকেই কন্দুৱাব সমীৰদা। অনিৰ্বাণ জানানে, সিদিনা সমীৰদাই মৃত্যু সাৱটি গানটো গাওঁতে মই কান্দি পেলালোঁ। তাৰপিছত মোৰ চকু পানী ওলাওঁতে ভাবিলোঁ সমীৰদা আৰু বৌয়ে সান্তনা দিব চাগে, আৰু মই লাজ পাম। বৌয়ে সিদিনা একো নক'লে, কিন্তু সমীৰদাই কি ক'লে জানা? কান্দা, কান্দিব পাৰিলে ভাল। মই আছিলোঁ কান্দি আৰু ওলোটাই মানুহটোৱে মোক বেছিকৈ কান্দিবলৈ দিলে। কথাখিনি কৈ
গায়ত্ৰীয়ে আকৌ ঢেকঢেকাই হাঁহিলে। চাংঘৰটোলৈ বতাহ এচাতি সোমাই আহিছিল। সমীৰে আঁঠু দুটা পকাই লৈ হাত দুখনেৰে আঁঠু দুটা চেপি ধৰি ল'লে। কৈ গ'ল সি? একো দুখ লগা নাছিল। ঘৰত দেউতাৰ পকেটৰ পৰা আধলি দুটা চুৰ কৰি ধৰা পৰাৰ দুখত পলাই আহি নৈৰ পাৰত তেনেকৈ বহি আছিলোঁ। সৰু কথা দিয়াচোন, সৰু ল'ৰা ছোৱালীৰ সৰু কথা। কিন্তু সেই নিজান ঠাইত সন্ধিয়া পৰত, যিটো কানিমুনি সন্ধিয়া বুলি কয়, নৈখনৰ পাৰত কান্দিবলৈ কিয় মন গ'ল সেইটো আজিও ৰহস্য। সেইটো বয়সতে মোৰ কিবা অজান জন্মগত সুখেই আছিল নেকি? আৰু মই উচুপি উচুপি কিছু সময় কান্দি তাৰ পাছত আঁঠুত মূৰটো গুজি হাও হাওকৈ কান্দিলোঁ। জাৰ্মানী বনৰ গছবোৰ আৰু সোণাই নৈৰ বাহিৰে কোনেও নুশুনিলে সেই কান্দোন। চাওঁ, জলকীয়া এটা দিয়াচোন। আৰু আচৰিত কি জানা, সেইদিনা তেনেকৈ কান্দি উঠাৰ পাছত মনটো বৰ পাতল লাগিল। আৰু সোণাইৰ পাৰত যে কান্দিলোঁ, এই কথাটো মোৰ মন মগজুত ৰৈ গ'ল। তাৰ পাছত হাইস্কুল পাওঁতে অলপ ভাবুক হ'বলৈ আৰম্ভ কৰোঁতে মনত থাকিল যে নৈৰ পাৰত মানুহে হেঁপাহ পলুৱাই কান্দিব পাৰে, শোক পাতলাব পাৰে। আৰু মাজে মাজে মই সোণাইৰ পাৰলৈ যোৱা হ'লোঁ। বাৰিষাত ওফন্দি থকা দেখিলে মনটো ভাল লাগে। খৰালিত যেতিয়া শুকাই যায় কিবা বুকুখন মোচৰ খাই যোৱা যেন পাওঁ। খৰালিততো নদী শুকাবই, অথচ এনেকুৱা লাগে কিবা যেন নদীখনৰো কিবা দুখ আছে। আৰু এনেদৰে শুকাই শুকাই এদিন নদীবোৰ মৰি থাকে যে, এটা সভ্যতা যেন মৰি থাকে, যেন সময়ৰ পৃষ্ঠাবোৰ নোহোৱা হৈ যায়। নদী মানেইতো সময়, সভ্যতা, হয়নে নহয়? আচলতে শুকালেই নদীবোৰ নমৰে, ক'ৰবাত নহয় ক'ৰবাত জি থাকে। হঠাতে চাংঘৰলৈ সোমাই অহা গায়ত্ৰীৰ বৰদেউতাক গম্ভীৰ দলাই ক'লে, বয়সীয়াল মানুহ, জন্মৰে পৰা নদীক দেখা মানুহ, নদীয়ে দিয়া জীৱন অথবা ধ্বংস যুগ যুগ ধৰি দেখি অহা মানুহ, নৈপৰীয়া মানুহ। নদীবোৰ শুকায়ো যি থাকে, এইটো কেনেকুৱা কথা? কি নদীবোৰ আমাৰ কিছুমান মানুহৰ নিচিনা নেকি, যে মানুহবোৰ মৰি মৰি জীয়াই থাকে, মৰিও যি থাকে? অঁ, তেনেকুৱাই। অলপ পিছতে চাৰিকৰীয়া দেখুৱাবলৈ নিম, দেখিলে নদীক ভালকৈ বুজিবা, বৰদেউতাকে গহীনাই ক'লে। আচ্ছা, মানে নদী আৰু কান্দোনৰ কানেকশ্যন আপোনাৰ? গায়ত্ৰীয়ে আপং এবাতি আগবঢ়াই দিলে সমীৰলৈ। ন, একজেক্ট সেইটো নহয়। তাৰপিছত নদীৰ গল্প পঢ়িলোঁ, উপন্যাস পঢ়িলোঁ, চিনেমা চালোঁ। লাহে লাহে নদীৰ প্ৰতি কিউৰিঅচিটিটো বাঢ়ি গ'ল। বানৰ সময়ত খঙাল নদীয়ে উটুৱাই নিয়া পথাৰ দেখিলোঁ, ঘৰ দেখিলোঁ। নদীৰ শান্ত সমাহিত সৌম্য ৰূপ দেখিলোঁ। নদীৰ এই বিধ্বংসী ৰূপটোৰ বাহিৰে শান্ত হৈ থকা নদীখন বুকুত বান্ধি ল'লোঁ। পাৰত বহিলেই শান্তি পাওঁ। নৈৰ পাৰৰ বতাহে কিবা এটা বেলেগ ফিল দিয়া হ'ল। আৰু যিমান পঢ়িলোঁ বা জানিলোঁ, নৈপৰীয়া মানুহবোৰ যেন অলপ বেছি সৰল। এবাৰেই নহয়, এওঁৰ ডায়েৰীখনৰ দুপাতমান এদিন মই মনে মনে পঢ়িছিলোঁ নহয়। নদীৰ পাৰত তেওঁ আৰু কান্দিছে, মাজনে ক'লে। অঁ, আচলতে সেই কথাটো বুকুত সোমাই ৰ'ল।
মানুহে নৈৰ নিজান পাৰত মন খুলি কান্দিলে শোক পাতলে। দেউতাক পুৰি অহাৰ পাছতো নৈৰ পাৰলৈ গৈ এসোটা কান্দিছোঁ। একচুৱেলি মই সদায় কওঁ, কন্দাটো ভাল। নদী অকল এই সুখ বা ইম'শ্যন ভগাবলৈকে নহয়, এনেও কিবা এটা আছে নদীৰ পাৰত। এবাৰ ইণ্টাৰেষ্টিং কথা এটা শুনা। মাজুলীৰ পৰা অহাৰ পৰত 1 মিনিটৰ বাবে ফেৰী মিছ হ'ল। সিখন ফেৰী আহিবলৈ মাজত 3 ঘণ্টা সময়। কি কৰোঁ? দিগন্তই কৈছিল, এই সুযোগ দুনাই নাহিব, আহক নদীৰ পাৰতে ঘুমটি যাওঁ। নদীৰ পাৰত শোৱাটো আমাৰ কাৰণে এটা বিলাসিতা, বুজিছে? বাদ দিয়ক, আহক ইয়াতে শুই থাকোঁ। জীৱনলৈ আপুনি ক'বলৈ হ'ব, গল্প লিখিব পাৰিব। আৰু ধূনাগুৰি ঘাটত ব্ৰহ্মপুত্ৰৰ পাৰৰ বনৰ দলিচাত মই আৰু দিগন্তই সেই 3 ঘণ্টা আকাশলৈ চাই পৰি থাকিলোঁ। নদীৰ পৰা আহি থকা বতাহ, বননিত ভাগৰুৱা দুটা শৰীৰ, ওপৰত খোলা আকাশ আৰু বতাহ আৰু সোঁতৰ সোঁ-সোঁৱনি। সেই দিনটোৰ সেই 3 ঘণ্টা সময় কেনেকুৱা শান্তিৰ আছিল, মই এতিয়া আপঙৰ ৰাগীত তোমালোকক বুজাব নোৱাৰিম। মনত পৰি গৈছেহে। ইছ ৰাম, মোৰ এতিয়াই তাত গৈ শুই থাকিবলৈ মন গৈছেহে। নক'ব আৰু প্লিজ। সেয়াই নদী মোৰ বাবে, ডেটছ অল। চাংঘৰটো নীৰৱ হৈছিল। বৰমাকৰ বুকুচাৰ পেন্দুকণাটো বুকুচাতেই টোপনি গৈছিল। দুপৰীয়াটো লাহে লাহে যাবলৈ ওলাইছিল। গায়ত্ৰীৰ বৰমাক আহি আটাইকেইজনৰ আগত কাঁহৰ কাঁহীত বাও চাউলৰ এঠা ভাত আৰু কাঁহৰ বাটিত দাইলৰ লগত সিজোৱা কুকুৰাৰ মঙহ। আটাইকেইজনে ভোকত সেই চৌকাৰ জুইত ৰন্ধা ভাত আৰু কুকুৰাৰ আঞ্জা কাঁহী চেলেকি চেলেকি খালে। সিহঁতে তৃপ্তিৰে খোৱা দেখি বৰদেউতাকৰ চকুত সন্তুষ্টি। এই সন্তুষ্টিটো, এই চকুৰ সন্তুষ্টিটো নৈপৰীয়া মানুহৰ আছে। আগে আগে গায়ত্ৰীৰ বৰদেউতাক আৰু অনিৰ্বাণ, পাছে পাছে সিহঁত 3টা। চাংঘৰটোৰ পৰা নামিয়েই বাৰীৰ লুংলুঙীয়া বাটটোৰে সিহঁত গৈ পথাৰ ওলালগৈ। পথাৰখন পাৰ হৈয়েই ঘাইপথ, আৰু ঘাইপথ পাৰ হৈয়েই অলপ দূৰ পথাৰে পথাৰে গৈয়েই চাৰিকৰীয়া। বয়স হ'লেও গম্ভীৰ দলে তজবজীয়া হৈ আছে। পথাৰৰ মাজে মাজে কেঁচুমতা ভাঙি ভাঙি দিয়া তেখেতৰ খোজবোৰ গপচ, বেগী। টান হ'লেও মানুহজনৰ মুখত সৰলতা এটা আছে। চকুকেইটা সজল। নৈপৰীয়া মানুহৰ বিশেষত্ব এয়াই। সৌখন চাৰিকৰীয়া। গম্ভীৰ দলেই সমীৰহঁতক আঙুলিয়াই দেখুৱালে। গায়ত্ৰীহঁত আহি থাকে সঘনাই, গতিকে সিহঁতৰ এক্সাইটমেণ্ট সমীৰ আৰু মাজনতকৈ কম। চাৰিকৰীয়া, অভয়াপুৰ মাজগাঁও আৰু লাচন গাঁৱৰ সীমাত এইখনেই সৌম্য হৈ বৈ থকা চাৰিকৰীয়া। সেইখিনিলৈ নাযাবা শইকীয়া, ডুব যাবা। ডুব যাম? ইমান দ যেন নালাগেচোন। নদীৰ সেইটোৱেই ৰহস্য।
কোনোবাই এবাৰ এনেই নামি চাম বুলি ভাবে আৰু ভৰি ৰাখে আৰু ডুব যায়। ডুব গৈ আছে অথচ উমান নাপায়। সমীৰে প্ৰাণ ভৰি নদীলৈ চাই ৰ'ল। বাম যেন লগা পাৰটোৰ পৰা মাজানৰ লগত সি পানীত নামি চালে। কলৈ গৈ আছে এইখন বৰদেউতা? সমীৰে নদীত নামিয়েই পাৰত থকা গম্ভীৰ দলে সুধিলে। ইয়াৰ পৰা গৈ জেৰেঙামুখত সোৱণশিৰিত লগ লাগিছে, তাৰ পৰা ব্ৰহ্মপুত্ৰলৈ। এই নদীয়ে কঢ়িয়াই আছে গম্ভীৰ দলেহঁতৰ পূৰ্বপুৰুষৰ কাহিনী। ঢকুৱাখনাৰ উশাহ নিশাহৰ সাক্ষী এই নদী। সভ্যতাৰ দলিল এই নদীবোৰ। অভয়াপুৰৰ সৌখিনিত সৌটো এৰাসুতি। গম্ভীৰ দলে আঙুলিয়াই দেখুৱালে। তেওঁ কৈ গ'ল, এৰাসুতি মানে একেবাৰে বিচ্ছিন্ন নহয় দেই। এদিন নহয় এদিন নদীয়ে বিচাৰি উলিয়াবই। একেলগে বোৱাই নিবলৈ নোৱাৰিব পাৰে, কিন্তু নদীয়ে এৰাসুতিক এবাৰ চুই চাবই, 100 বছৰৰ পিছত হ'লেও। এদিন নহয় এদিন এৰাসুতিক বিচাৰি নদী আহিবই। সমীৰে পঢ়া টেবুলৰ পৰা শুনি আছিল। জেঠায়েকে মাকৰ আগত কান্দি আছিল। মানুহটোৰ অত্যাচাৰত গুচি আহিছে ঘৰলৈ। একেবাৰে আহিছে আৰু উভতি নাযায়। নেলাগে যাব, ল'ৰা ছোৱালীহাল লৈ ঘৰতে থাক। এদিন তেওঁ নিজে আহি তোক লৈ যাবহি। মাকে জেঠায়েকক সান্তনা দিছিল। বুবু আৰু ভণ্টি তেনেকৈয়ে ডাঙৰ হৈছিল মোমায়েকৰ ঘৰত। জেঠায়েকে সৰু চাকৰি এটা যোগাৰ কৰি ভাড়াঘৰলৈ আহিছিল। মানুহটো বেয়া নাছিল এনেই, কিয় বা হঠাতে অত্যাচাৰ আৰম্ভ কৰিলে ঘৈণীয়েকক। সকলো মানুহেই জেঠায়েকক সান্তনা দিছিল। ধৈৰ্য ধৰ, এদিন মানুহটো উভতি আহিব। মানুহটোৱে ঠিকনা সলাই অন্তৰ্ধান হৈছিল। কোনোবাই কৈছিলহি সিহঁতক, সেই ঘৰটো এতিয়া এৰাবাৰী। 10 বছৰমান হ'ল মানুহটো তাত নাই। পৰিয়ালৰ বাকী মানুহবোৰ ভিতৰৰ গাঁৱত থাকে। মানুহটো কিন্তু সেইখন ঘৰতো নাই। বুবু আৰু ভণ্টি ডাঙৰ হৈ আহিছিল। বুবুৱে লাহে লাহে মাকক সুধিবলৈ আৰম্ভ কৰিছিল, পিতা ক'ত আছে আমাৰ? মাকৰ উত্তৰ নাছিল। নাজানো বাপেৰ ক'ত আছে। সৰু আছিলি বাবে তহঁতে নেদেখিলি মোক কাঠখৰিৰে বাপেৰে কেনেদৰে কোবাইছিল। গতিকে এতিয়া তহঁতৰ বাপেৰলৈ এইটো টান। বুবুৱে শুনিছিল মাক এৰাসুতি হোৱাৰ কাহিনী। তথাপি আজি এই 25 বছৰৰ পিছত তাক বাপেকৰ পৰিচয় লাগে, বাপেকৰ ঠিকনা লাগে। চবেই যদি উভতি আহিব বুলি কৈছিলেই, নাহিল কিয়? তয়োতো এবাৰ বিচাৰি যাব পাৰিলিহেঁতেন। এতিয়া আমাৰ বাপেকীৰ পৰিচয় কি? জীয়াই আছেনে নে মৰিল মানুহটো? আৰু এটা কথা শুন, মাই তোক মই এইটো আগতেও কৈছোঁ, যদি মানুহটোক তই ওচৰ চাপিবলৈ নিদিয়ই বা আমাক এনেকৈ কৈছ, মানুহটো জীয়াই আছে নে মৰিল বুলি তই নাজান, তই সেন্দুৰ কিয় লৈ থাক? পিতা মৰিল বুলি আমি কাজকৰম পাতোঁ, শ্ৰাদ্ধ পাতোঁ, মাছ খুৱাওঁ মানুহক। আমাকো আৰু তেতিয়াৰ পৰা কোনেও নুসুধিব আমাৰ বাপেকি কোন। মাকৰ হাতত উত্তৰ নাছিল। আচলতে
তেওঁ নাজানিছিল আজি 30 বছৰে কিয় তেওঁ নিয়মিত সেন্দুৰ লৈ আছিল। সকলোৰে আগত প্ৰায়ে ক্ষোভত তেওঁ কৈছিল, মৰিল মানুহটো। অথচ সেন্দুৰকণ এৰিবলৈ মানুহজনীৰ সাহস হোৱা নাছিল। অপেক্ষাৰ এই বিষ। এৰাসুতি হৈও তেওঁৰ অৱচেতন মনত সেই আশাকণ জীয়াই আছিল নেকি? এদিন হ'লেও নদীয়ে বিচাৰি উলিয়াবহি এৰাসুতিক। এদিন সমীৰৰ ঘৰত ৰাতি বুবুৱে 2 পেগ লোৱাৰ পাছত কৈছিল, আৰে মা শুকাই যোৱা নদী এখন, আৰু কি জান, ময়ো শুকাই গৈ আছোঁ দিনক দিনে। মোক এটা কথা লাগে, পিতা নামৰ এই মানুহটো বা সত্তাটো জীয়াই আছেনে নাই, আৰু যদি জীয়াই আছে পিতাক মোৰ এবাৰ চুই চাবলৈ লাগে, আৰু যদি মৰিল মই মূৰটো খুৰাই পেলাওঁ, কথা কিমানেই। সমীৰে দেখিছিল বুবুৰ দুচকুৰ যন্ত্ৰণা। এৰাসুতি বিচাৰি নদীখন কোনোদিন নাহিল। বুবু পাগলৰ দৰে দৌৰি গৈছিল, হস্পিটেলত মানুহ এটা আছে, মাক আৰু সিহঁত দুটাক চাবলৈ বিচাৰিছে। মুখাগ্নি কৰি থকাৰ সময়তো বুবুৱে ভাবি থাকিল, কিয় বাপেকে এনেদৰে অকলশৰীয়া কৰি থলে সিহঁতক গোটেই জীৱন? কিয় মানুহটো উভতি নাহিল? এৰাসুতি বিচাৰি নদীবোৰ আহিবই এদিন। নদীক জনা মানুহ গম্ভীৰ দলে কোৱা এই কথাৰ সত্যতা কিমান? মানুহবোৰতো নদীয়েই। তেনেহ'লে কিয় এৰাসুতি হয় নদীবোৰ, এই মানুহবোৰ? তাৰ মনত পৰিছিল, সুনন্দাই নিজকে নৈ বুলি কৈছিল। তোমাৰ নদীলৈ যিমান হেঁপাহ, মই তেনেহ'লে নদীয়েই। সমীৰে কৈছিল, নদী হোৱাটো সহজ নহয় সুনন্দা, ঠেকা খায়ো বৈ থকাটো সহজ নহয়। নৈৰ আগত যে কান্দিছিলা, মোৰ আগতো কান্দিবাচোন। কন্দাটোও সহজ নহয়। সকলো মানুহে সকলোৰে আগত কান্দিব নোৱাৰে। সুনন্দাৰ বাবে কল্পনাৰ এই পৃথিৱীখনতকৈ বাস্তৱৰ পৃথিৱীখনৰ মূল্য আছিল বেছি। আশা কৰিম তুমি অহাবাৰ এণ্ট্ৰেঞ্চ দি বাংগালুৰুলৈ আহিবা। সমীৰ, মই যাওঁ, কিন্তু মই ৰম দেই। তুমি ৰ'বগৈ নালাগে, মই ইয়াতে ৰম। তুমি যদি কেতিয়াবা উভতি আহা, অৱশ্যে কোন কাৰ বাবে ৰৈ থাকে এই যান্ত্ৰিক সময়ত? কোনো নৰয়। সমীৰো এৰাসুতি হৈ ৰৈছিল। এসময়ত সুনন্দাই তাৰ বাবে লিখা গানবোৰ, কবিতাবোৰত প্ৰত্যয় আছিল, এদিন তাই ঘূৰি আহিব। নদীয়ে সুঁতি সলাই গৈ বেলেগ নদীত পৰেগৈ। এৰাসুতিবোৰ অভ্যস্ত হয় পৰি ৰ'বলৈ অথবা তেনেদৰেই জীৱলৈ। সমীৰৰ মনত পৰিছিল ৰাজীৱলৈ, সিহঁতৰ কলেজৰ আটাইতকৈ জীয়া ল'ৰাটো, যি সঁচা অৰ্থত এখন নদী আছিল, সকলোকে বুকুত সাৱটিছিল। অহৌবলীয়া গানৰ পোক হে ৰাজীৱ। কিয় সি চুনুক এৰাসুতি কৰি নোহোৱা হৈছিল? কিয় সি নিৰুদ্দেশ হৈছিল?
কিয় সি এবাৰলৈও ভবা নাছিল চুনুৰ কথা, প্ৰকাশৰ কথা, সিহঁতৰ কথা? কিহৰ তাৰণাত পৰি সি অদৃশ্য হৈছিল? জেঠপেহাক, সুনন্দা, ৰাজীৱ আৰু কিমান হাজাৰ হাজাৰ মানুহে কাৰোবাক এৰাসুটি কৰি গুচি যায়গৈ আন নদী অভিমুখে। যদি আন নদী অভিমুখী নহয়ও, তথাপি কোনেওতো নাজানে আচল লক্ষ্য আছিল কি? কিহৰ বাসনাত সুতি সলায় মানুহ নদীয়ে? নদীৰ কোনো লক্ষ্য নাথাকে। চাৰিকৰীয়াও গুচি গৈছে অভয়াপুৰত এইটো সুতি এৰি। এইটো সঠিককৈ ক'ব নোৱাৰি যে নদীখনে আকৌ এৰাসুতিটোক বিচাৰি পাবই। বাৰিষাৰ সময়ত পানীবোৰ একাকাৰ হয়, খৰালিত আকৌ একেই গতি। বহু বছৰ, আনকি 100 বছৰো লাগিব পাৰে এৰাসুতিক নদীৰ সৈতে মিলিবলৈ, গম্ভীৰ দলে কৈ আছিল। 100 বছৰ। চাৰিকৰীয়ালৈ চাই সমীৰে নিজকে কোৱা দি কৈ থাকিল, নদীৰ আয়ুস নাথাকে, 100 বছৰ তেনেই কম। কিন্তু মানুহ, এৰাসুতি হৈ ৰৈ যোৱা মানুহবোৰ জীৱনজোৰা অথবা সাময়িক অপেক্ষাৰ সেই বিষ। বুবুৱে তাক সেইদিনা ৰাতি কোৱা সেই কথা। কিবা এটাতো সত্য এটা চকুৰ সন্মুখলৈ আহিব লাগে। পিতা আছে নে নাই? যদি মৰিল শ্ৰাদ্ধ পাতো, মাছেৰে ভাত খোৱা মানুহক আঁঠু লওঁ, দেউতা নাই, মৰি গ'ল। পিতাই নাই, মৰি গ'ল। কিন্তু মানুহটো আছে নে নাই, জীৱন্ত নে মৃত, হোৱাট দ্য ফাক? সেই বিষটো সহ্য কৰিব নোৱাৰোঁ। এই তহঁতে যে কৈ থাক, তই যে কৈ থাক কিবা নদী সলাই এৰাসুতি হৈ যায়গৈ। যদি দেউতা গৈছিলে নদীখন তেনেকৈ সলাই থৈ লৈ পেলাই, এদিনটো উভতি আহক, আমাক চাবলৈ মন নাযায় নেকি? মই তোৰ আগত পিতাই বুলি কওঁ, কিন্তু আচলতে যেতিয়া মই সপোনত দেখোঁ, মই দেউতাক দেউতা বুলিয়েই মাতোঁ। ক'ত গ'ল মানুহটো? মানুহ এৰি মানুহ গুচি যায়, নদীয়ে সুতি সলায়, বুকুত ৰৈ যায় মানুহৰ এক কোনেও নেদেখা বিষ। সেই বিষ পাতলাবলৈ মানুহে নদীক খেদে, নদীৰ পাৰলৈ যায়, নদীৰ পাৰত কান্দে কোনেও নেদেখাকৈ। চাৰিকৰীয়ায়ো নাজানিব অভয়াপুৰৰ এই এৰাসুতিৰ বুকুৰ বিষ। গল্পৰ নাম এৰাসুতি। পাঠ কৰিলে গল্পকাৰ দেৱাংগ পল্লৱ শইকীয়া।